ড্ৰাই স্কিন বা শুকান ছালৰ আচলতে অসুবিধাত বহুতে ভুগি থাকে আৰু বহুতে কমেণ্ট যোগে বা মেছেজ যোগে মোক জনায়ো যে কি কৰিব লাগে ড্ৰাই স্কিনৰ কাৰণসমূহ কি বা কি কৰিব লাগে আজি আমি ভিডিঅ'টোত গম পাম যে ড্ৰাই স্কিন বা শুকান ছাল হোৱাৰ কাৰণসমূহ কি আমি কেনেকুৱা ধৰণৰ নীতি নিয়ম অৱলম্বন কৰিব লাগে কি বস্তু আমি লগাব লাগে বা আমি কেনেকুৱা ধৰণৰ বস্তু খাব লাগে মই ডক্টৰ সন্দীপন শৰ্মা আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব প্ৰথমে আমি জানো হওক যে ড্ৰাই স্কিন বা শুকান ছালৰ কাৰণসমূহ কি নাম্বাৰ 1 হ'ল বয়স হোৱাৰ লগে লগে কি হয় ছালৰ যিটো কোৱালিটিটো লাহে লাহে নষ্ট হ'ব আৰম্ভ কৰে ছালৰ যিটো স্কিনৰ যিটো ইলাষ্টিচিটিটো ডেমেজ হয় আৰু সেইকাৰণে লাহে তেওঁলোকৰ বয়সীয়া লোকসকলৰ শুকান ছাল ড্ৰাই স্কিন হোৱাৰ চান্স মানে প্ৰৱণতাটো বাঢ়ি যায় নাম্বাৰ 2 হ'ল বতৰ শীতকালত সেনেকুৱা এটা আচলতে এনভাইৰনমেণ্টত শুকান ছাল হোৱাৰ আচলতে প্ৰৱণতাটো বাঢ়ি যায় তাৰ বাহিৰে আছে যিসকলৰ থাইৰয়ডৰ প্ৰব্লেম আছে হাইপ'থাইৰয়ড পেচেণ্টসকলেও তেওঁলোকৰ আছে স্কিনৰ এই প্ৰব্লেমত বেছিকৈ ভুগে তাৰ বাহিৰে আছে যিসকল লোকে আচলতে কিছুমান লোকৰ কি হয় নৰ্মেল লোকতকৈ তেওঁলোকৰ ড্ৰাই স্কিন হতে স্কিন টাইপটোৱে তেনেকুৱা আচলতে যে তেওঁলোকৰ নৰ্মেল বাকী লোকসকলতকৈ তেওঁলোকৰ ছালটো সোনকালে আচলতে ড্ৰাই হৈ যায় সোনকালে তেওঁলোকৰ এই ড্ৰাই স্কিনৰ প্ৰব্লেমটো তেওঁলোকে ভুগে আৰু হয়তো যিবিলাক লোকে বেছি সময় মানে এটা বন্ধ কোঠাত এচি এনভাইৰনমেণ্টত তেওঁলোকে কাম কৰে তেনেকুৱাটো আচলতে হিউমিডিটিৰ অভাৱত তেওঁলোকৰ স্কিনটো আচলতে ড্ৰাই হ'ব পাৰে এতিয়া আহিল যে আমি ড্ৰাই স্কিনৰ পৰা কেনেকুৱাকৈ আমি বাচি থাকিম কি হয় ঠাণ্ডাৰ দিনত স্পেচিফিকেলি আমাৰ কি হয় বিভিন্ন কাৰণ আমাৰ ঘাম কমকৈ ওলায় বা আমি ঠাণ্ডাৰ কাৰণে পানী খাব আমি এলাহো কৰোঁ তো আমাৰ পানী যিটো খোৱাৰ আচলতে পৰিমাণ গৰম দিনতকৈ বহুত কমি যায় তো নাম্বাৰ 1 যে আমি আচলতে বেছিকৈ পানী খাই থাকিব লাগে নাম্বাৰ 2 হ'ল আমি যিটো কওঁ গা ধোৱাৰ আগতে আচলতে আমি কিবা এটা স্কিনত তেল অলিভ অইলে হওক বা আচলতে কোকোনাট অইলে হওক নাৰিকলৰ তেল আমি ঘঁহি ল'ব লাগে তাৰপিছত আধা ঘণ্টাৰ পিছত আচলতে আমি গাটো ধুব যাব লাগে এগেইন গাটো ধুই আহি এগেইন আপুনি কিবা এটা মইশ্চাৰাইজাৰ কিবা এটা ব্যৱহাৰ কৰিব লাগে আপুনি ফাৰ্মাচীত কয় বা ডক্টৰৰ পৰামৰ্শ মতে যিকোনো এটা মইশ্চাৰাইজাৰ আপুনি ইউজ কৰিব পাৰে গতিকে স্কিনটো যদি আপুনি সেই মইশ্চাৰটো ধৰি ৰাখিব লাগে গা ধোৱাৰ আগতো আপুনি অকণমান অলিভ অইল বা নাৰিকল তেল ঘঁহি যাব বহুতে কি হয় গা ধুই উঠি ঘঁহে সেইটো ঠিক আছে কিন্তু গা ধোৱাৰ আগতো আচলতে ঘঁহি ল'ব লাগে আধা ঘণ্টা 1 ঘণ্টা আগত তাৰপিছত গাটো ধুব লাগে নাম্বাৰ 2 হ'ল যিবিলাক চাবোন বা আপুনি বডি ৱাছ ব্যৱহাৰ কৰিব খুব হাৰ্চ হ'ব নালাগে সেইবিলাক মইশ্চাৰাইজাৰ থকা মানে বাথিং চ'প হ'ব লাগে আপুনি এইটো দোকানত বা আপুনি ডক্টৰক সুধিলে আপুনি গম পাব তেনেকুৱা ধৰণৰ আপুনি চাবোন ইউজ কৰিব লাগে যিটো আপোনাৰ স্কিনৰ কাৰণে আচলতে বেষ্ট হয় স্পেচিয়েলি বেবী চাবোন আপোনালোকে ইউজ কৰিব পাৰে বেবী চাবোন বহুত ভাল হয় তো সৰু মানে কেঁচুৱাসকলক যিবিলাক চাবোন আমি ব্যৱহাৰ কৰিবলৈ ডক্টৰে পৰামৰ্শ দিওঁ তো এইটো ভাল হয় স্কিনৰ কাৰণে তো সেইটো ব্যৱহাৰ কৰিব পাৰে খুব বেছি আপুনি হাৰ্চ খুব বেছি মানে কেমিকেল থকা এনেকুৱা ধৰণৰ আচলতে বা মানে চাবোন বা বডি ৱাছ ইউজ কৰাটো ভাল নহয় নেক্সট আছে কি যিসকলৰ খুব বেছি ড্ৰাই স্কিন আচলতে তেওঁলোকে ৰেগুলাৰ আচলতে চাবোন বা বডি ৱাছ দিয়াটো উচিত নহয় তেওঁলোকে খুব দৰকাৰী কথা তেওঁলোকে এদিনৰ মূৰত এদিন আচলতে চাবোন বা বডি ৱাছ ব্যৱহাৰ কৰিব পাৰে গা তেওঁলোকে ৰেগুলাৰ ধুৱক পৰিষ্কাৰ কৰি ধুৱক কোনো প্ৰব্লেম নাই নৰ্মেল পানীৰে গাটো ধুৱক কিন্তু চাবোন সদায় লগাব নালাগে বা সদায় বডি ৱাছ লগাব নালাগে এইটো খুব এটা ইম্পৰ্টেণ্ট কথা তাৰপিছত কথাটো হ'ল যে গৰম পানী খুব বেছি গৰম পানীৰে যেতিয়া গাটো ধোৱা যায় তেতিয়া কি হয় আমাৰ ছালৰ যিটো নেচাৰেল অইল আছে প্ৰাকৃতিক যিটো তেল আছে সেই তেলটো ধোৱা যায় তো সেই বস্তুটো মানে খেয়াল ৰাখিব লাগে যে খুব বেছি যাতে হয় আমি ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধুম কিন্তু যাতে অকণমান বডি টেম্পাৰেচাৰত থাকে একেবাৰে ঠাণ্ডা বা একেবাৰে গৰম হ'ব নালাগে বডি টেম্পাৰেচাৰ মানে আমি শৰীৰৰ যিটো উষ্ণতা সেই যিটো উষ্ণতা ধৰক আপুনি সৰু ল'ৰা ছোৱালী কিবা খোৱালে যিটো উষ্ণতাত আপোনালোকে খুৱায় মানে জাষ্ট গৰম ঠাণ্ডাৰ মাজত তো তেনেকুৱা ধৰণৰ আচলতে এটা গৰম হ'ব লাগে খুব অতিপাত গৰম পানীৰে আমি গা ধুব নালাগে যিসকলৰ খুব ড্ৰাই স্কিন নেক্সট কথাটো আছে যে যিসকলৰ এলাৰ্জি আছে তেওঁলোকৰ এলাৰ্জি থকা লোকসকলৰ কি হয় ড্ৰাই স্কিন হোৱাৰ প্ৰৱণতাটো বেছি হৈ যায় আৰু ইভেন ড্ৰাই স্কিনৰ কাৰণে আকৌ তেওঁলোকৰ ফাংগেল ইনফেকশ্যন বা বিভিন্ন ধৰণৰ ইনফেকশ্যন হয় আৰু এই ক্ষেত্ৰত তেওঁলোকে আচলতে স্কিনৰ ডক্টৰক লগ ধৰি পেলাই যদি দৰকাৰ হয় এণ্টি ফাংগেল বা হয়তো দৰকাৰ হ'লে এলাৰ্জিন মেডিচিন তেওঁলোকে খাব লগা হ'ব পাৰে খাদ্যবস্তুৰ ভিতৰত মই কওঁ যে আগতে কৈছোঁ পানী খুব বেছি খাব লাগে নিমখ আৰু চেনিৰ মাত্ৰাটো বহুত কমাই খাব লাগে তেওঁ আমাৰ স্কিনৰ কাৰণে বেয়া হয় কিছুমান বস্তু য'ত হেল্ডি চৰ্বি থাকে যে সেই চৰ্বিবিলাকে আমাৰ আচলতে ছালটো ভালে ৰখাত হেল্প কৰে যেনে ধৰক বাদাম জাতীয় বস্তু আলমণ্ড বা আপোনাৰ আখৰোট বা আপোনাৰ গুটি জাতীয় বস্তু ৰঙালৰ গুটি বা আপোনাৰ বেলি ফুলৰ গুটি এনেকুৱা ধৰণৰ বস্তু অলিভ অইল এইবিলাক বস্তু আমি অলপ বেছিকৈ খাব লাগে মাছ খোৱাটো ভাল হয় অতিপাত ৰেড মিট মাংস এইবিলাক আচলতে আমি খাব নালাগে
তাৰ বাহিৰে ফ্ৰুটছ ভেজিটেবলছ আমি বেছিকৈ খাব লাগে ৰসাল বস্তুবিলাক আমি বেছিকৈ খাই থাকিব লাগে যেনে তিয়হ হওক বা তেনেকুৱা ফল মূল কমলা টেঙা মৌচুমী য'ত ৰস থাকে য'ত খুব ৰসাল ফল বা আমি চব্জিবোৰ খাব চেষ্টা কৰিব লাগে তো এইখিনিয়ে কথা যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোক পেজটো ফ'ল' কৰিব